নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক যিহেতু শ্বৰ্টছবিলাক মই দি আছোঁ, আপোনালোকে চাইছেও আৰু ভাবিছোঁ যিহেতু আগতে মই ৰেচিপিৰ ভিডিঅ'বিলাক দিছিলোঁ, জিও যেতিয়া মোৰ গাত আছিলে তেতিয়া মই ৰেচিপিৰ ভিডিঅ' তাৰ আগতো মই দিছিলোঁ, বহুতকেইটা দিলোঁ আৰু আপোনালোকে মৰমো দিছিলে। আৰু যিহেতু মই ভাবিছোঁ যে শ্বৰ্টছ দি থাকিলেও নহ'ব, ইউটিউবত লং ভিডিঅ' দিব লাগিব। চ' মই আজিৰ পৰা আকৌ লং ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। চ' আপোনালোকে মোক মৰম দিব। আৰু যিহেতু আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে নামঘৰতে যিহেতু নাম ল'ব সকলোৱে মিলি একেলগে, চ' আজি ভাবিছোঁ আপোনালোকক দেখুৱাম নামঘৰত কি হ'ব, কি কৰিম। তো জীওক মাৰ লগতে উলিয়াই কৰি পঠিয়ালোঁ আৰু এতিয়া মই ওলাম আৰু আপোনালোক মোৰ লগত থাকিলে দেখাব। ব'লক এতিয়া যাওঁ নামঘৰলৈ। এয়া দেখিছে নহয়, কাপোৰ বিচাৰোঁতে আধা ঘণ্টা, মাথাটো বেয়া হৈ যায় মোৰ এইখিনি সময়তে। তাৰপিছত কাপোৰযোৰ যেনিবা পালোঁগৈ। তাৰপিছত এয়া ওলাওঁতেও মূৰটো গৰম হয়, ঘামি অৱস্থা নাইকিয়া হয় ৰ'দ দিলে বুলি ক'লেই। এয়া ওলাই আৰু ৰেডি হৈ গ'ল। এতিয়া ব'লক যাওঁ। তাৰপিছত এয়া বাট পদূলি পাই গ'লোহি। পাই যোৱাৰ পিছত এয়া দেখিছেনে পৰিৱেশটো সেউজীয়া আহি নামঘৰলৈ বুলি ওলালোঁ। আৰু বাটচোৰা চাওকচোন, ইমান ধুনীয়া পৰিপাটি হৈ আছে, চাৰিওফালে সেউজীয়া আৰু টেককৈ ৰ'দডাল ওলাই মুখতে পৰিলে ঘামি জুমি অৱস্থা নাই। তাৰপিছত এয়া আমাৰ নামঘৰ ভাগৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। কিমান শান্ত পৰিৱেশ, কিমান ধুনীয়া মনোমোহা এটি দৃশ্য হয়নে। আৰু এয়া ধুনীয়াকৈ নামঘৰৰ বাটচোৰা পাই গ'লোহি মই। তাৰপিছত চেণ্ডেলযোৰ খুলি ল'লোঁ আৰু তাৰপিছত জিও চেণ্ডেলযোৰ ৰ'দত আছিল কাৰণে মই ছাইড কৰি থ'লোঁ আৰু যিহেতু ৰ'দ পৰিলে সি পিন্ধিব নোৱাৰিব, কান্দিব। তাৰপিছত আৰু এয়া বাটচোৰা ভাগ আপোনালোকে চাবচোন। মই বেছিকৈ দেখুৱাবই নোৱাৰিলোঁ, ভিতৰৰ ফালৰ পৰাহে আপোনালোকক অকণমান দেখুৱাম। তাৰপিছত গৈ দেখিলোঁগৈ জিউৱে বহুত বেছিয়ে দুষ্ট কৰি আছিলে। তাৰপিছত আইতাকে এনেকৈ তাল বনাই দিলে ৰবাব টেঙাৰ বাকলি দি, আৰু সেয়াকৈ সি লৈ বহুত সময় খেলিলে, আইতাকহঁতৰ লগত নাম গালে। ধুনীয়াকৈ সি অকণমান সময় ব্যস্ত থাকিলে, নহ'লে মোবাইল চাওঁ কিবা কিবি কৰি বহুত আমনি কৰে মাজে মাজে। আৰু এয়া নামঘৰ ভাগৰ কাম এনেকৈ চলি আছিলে। তাৰপিছতে আধৰুৱা হৈ আছে বাৰু কামবিলাক। আৰু এইজন দেখিছেনে, আমাৰ ডাঙৰ মামা হয়, তেওঁ গান বজাই আছিলে, গান মানে নাম গীত এনেকৈ বজাই আছিলে। তাৰপিছত ময়ো গোপিনীসকলৰ লগত বহি কথা বতৰা পাতিলোঁ। তাৰপিছত চাহ বনাবলৈ গ'লোঁ, সকলোকে চাহ খোৱালোঁ। খোৱাৰ পিছত এয়া দেখিছোঁ খিচিৰি ইফালে বনাই আছে। চিম্পুলকৈ বনাব, যিহেতু ভোগ টাইপ হয়, খুব ভাল লাগে খাই। নামঘৰৰ খিচিৰি হওক, জানি মই নামঘৰৰ ভোজ, নামঘৰত যিয়ে মানে নবনাওক মই বহুত বেছিয়ে ভাল পাওঁ। তাৰপিছত এয়া প্ৰসাদ দিয়াৰ সময় হ'ল। নাম গোৱা সময়খিনিত মই মোবাইল নুলিয়ালোঁ কাৰণে দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত এয়া প্ৰসাদ দিয়াখিনি আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত প্ৰসাদ খোৱা হোৱাৰ পিছত এয়া খিচিৰিও খালোঁ। খাই কৰি আজৰি হোৱাৰ পিছত আৰু ঘৰলৈ বুলি আহিলোঁ। আৰু দেখিছেনে বাটত ল'ৰা ছোৱালীৰ উৎপাত, ইহঁতক টানোতে অৱস্থা একদম বেয়া হৈ যায় তাহাঁতৰ লগত চিঞৰি। ত' ফাইনেলি ঘৰ আহি পালোঁহি। ফেনখনৰ তলত অকণমান মানে ৰৈ লৈছোঁ, তাৰপিছতে কাপোৰ সলামগৈ আৰু ভিডিঅ'টো বেছি